মাৰা হৈ গ'ল। আজি দিনটো বহুত ৰ'দ পৰিছিলে, চ' এইকেইদিন ৰ'দ দি থকাৰ কাৰণে পানীখিনি শুকাই গ'ল, সেইকাৰণে মাছবোৰ উঠাই ল'লে। এতিয়াও মাছ আছে, মাছখিনি মাৰি ল'লোঁ। এনেকৈ সৰু মাছৰ লগত আমনৈং খাই খুব ভাল লাগে। তাৰ লগত সৰু কুমলীয়া ঔটেঙাৰ লগত দিলেতো। আজি মই বনাম আমনৈং। আমাৰ আমনৈংখিনি আমাৰ মিচিংসকলে বইল কৰিয়ে বনায়। চ' আমাৰ মিচিং ষ্টাইলত আমনৈংখিনি কেনেকৈনো বনাওঁ আজি দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, তেন্তে এতিয়া মই ঘাঁহ পাতি ল'ম, তাৰপিছত আপোনালোকক মই ভিডিঅ' দেখাই আছোঁ। কোমল চুৰুং আপোনাৰ সকলোকে মই আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' আজি আপোনালোকক মই বনাই দেখুৱাম আমাৰ মিচিংসকলৰ ট্ৰেডিশ্যনেল ডিছ আমনৈং। আমনটো হৈছে যিহেতু আমি চাউলখিনি জাৰোঁতে সৰু সৰু চাউল ওলাই হয়নে, সেই সৰু চাউলখিনিকে আমাৰ মিচিঙত আমন বুলি কোৱা হয়। আৰু আপোনালোকৰ ভাষাত এই আমনখিনিক কি বুলি কয় কমেণ্ট বক্সত জনাবচোন। অসমীয়াত খুদু চাউল বুলি কয়। চ' কমেণ্ট বক্সত জনাব। চ' এয়া হৈছে আমাৰ আমনখিনি, এয়া চাইছেনে। আৰু আমাৰ পূৰ্বপুৰুষ ককা আইতাহঁতৰ দিনত মানে আগৰ দিনত দালি নাখাই এই আমনখিনিকে দালি হিচাপে খোৱা হৈছিলে। আৰু আপোনালোকে আমনৰ লগত দালি অকণমান মিক্স কৰিও বনাব পাৰি, কিন্তু আমাৰ মিচিং ট্ৰেডিশ্যনেল ষ্টাইলত বনালে ইয়াত দালি মিক্স কৰা নহয়, অকল আমনখিনিকে বনোৱা হয়। আৰু ইয়াতে মই আমনখিনি তিয়াই থৈ দিছোঁ পানীত। চ' এতিয়া চাই লওঁ আহক আমাৰ আমনৰ কাৰণে কি কি প্ৰয়োজন হ'ব। ইয়াতে মই খুন্দি লোৱা আদা নহৰু জলকীয়া পেষ্ট লৈছোঁ, কেঁচা হালধি কেইটামান এনেকৈ থেতেলিয়াই লৈছোঁ। আৰু ইয়াতে আছে মান ধনিয়া পাত কেইটামান, ইয়াতে জালুকৰ গুড়ি লৈ লৈছোঁ। আৰু লগতে দিম এয়া চম্পা মানে ঔটেঙা দুটা লৈছোঁ। আৰু ইয়াতে লৈছোঁ মই সৰু মাছ। আপোনালোকে যিকোনো লোকেল মাছৰ লগত বনাব পাৰি, কিন্তু আমাৰ এনেকৈ সৰু মাছ বা শুকান মাছৰ লগতে বনোৱা হয়। আৰু এয়া হৈছে আমনখিনি মই পানীত তিয়াই থৈ দিছোঁ। এইখিনি ভালদৰে মই ধুই ল'ম। আৰু এইখিনি মই লাচৰ বনাম মানে বইল কৰিম। আৰু এই পাতখিনি আমাৰ মিচিঙত অতিয়ৰিং বুলি কয়, আৰু অসমীয়াত নাজানো নামটো বাৰু, আপোনালোকে চাওকচোন। যদি আপোনালোকে নামটো জানে তেন্তে কমেণ্ট বক্সত জনাবচোন। গেছখন জ্বলাই ইয়াতে মই কেৰাহীটো পাতি দিছোঁ, যিহেতু মই বইল কৰিহে বনাম আৰু আমনখিনি বইল কৰিয়ে বনোৱা হয়। চ' এতিয়া মই ইয়াতে দি দিছোঁ পানী অলপ বেছিকৈ দিছোঁ, কাৰণ চাউলখিনি পাছত ঘন হৈ যায়গৈ। পানী দিয়াৰ পাছত ইয়াতে মই দি দিছোঁ নিমখ এচামুচমান, হালধি এচামুচ, সৰু চামুচৰ এচামুচ দিছোঁ, আৰু এচামুচ গুড়ি জলকীয়া, আৰু খুন্দি লোৱা আদা নহৰু জলকীয়া পেষ্টখিনি এচামুচমান দি দিছোঁ। এইখিনি এতিয়া ঢাকোনকণ মাৰি উতলালৈকে থৈ দিম। খুব সহজতে বনোৱা এটা ৰেচিপি। ইয়াত তেল ব্যৱহাৰ কৰা নাই আৰু কোনো মছলাযুক্ত ব্যৱহাৰ কৰা নাই ইয়াত। চ' খুবেই হেল্ডি হয়। এতিয়া চাইছেনে পানীখিনি ভালদৰে উতলি গ'ল। এনেকৈ উতলি থাকোঁতে ইয়াতে আমনখিনি দি দিব লাগে। চ' সকলোবোৰ আমনখিনি মই ইয়াতে দি লওঁ। আমনখিনি তিয়াই থৈ মই দুবাৰমান ধুই লৈছিলোঁ ভালদৰে, তাৰপাছতে দিছোঁ। এইখিনি এতিয়া উতল অহালৈকে থৈ দিম। অলপমান এনেকৈ লৰাই লৈছোঁ। বইল খানা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল, আমাৰ স্বাস্থ্যক কোনো হানি নকৰে। আৰু বেছি মছলাযুক্ত তেল নাখায়, মাজে সময়ে এনেকৈ বইল খানাও খাব লাগে হয়নে। চ' মই ইয়াতে ঢাকোনকণ মাৰি থৈ দিছোঁ, 10-15 মিনিটমান উতল আহিবলৈ কাৰণে থৈ দিম। চ' এয়া মই ঔটেঙাখিনিও কাটি ল'লোঁ। মই ঔটেঙা এটামানেই কাটিছোঁ। এয়া মই 5-10 মিনিট পাছত খুলি চাইছোঁ। এয়া চাইছেনে ভালদৰে উতলি গ'ল আৰু আমনখিনিও সিজি গ'ল। এনেকৈ উতল অহাৰ লগে লগে ইয়াতে মই দি দিম ঔটেঙাখিনি। অলপমান এনেকৈ লৰাই লৈছোঁ আগত। আপোনালোকে হাতেদিও চেক কৰিব পাৰিব সিজিলে নাই। এয়া চাইছে ভালদৰে সিজি গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ ঔটেঙাখিনি মই এনেকৈ অলপ ডাঙৰকৈ কাটিছোঁ, কাৰণ এনেকৈ খাই খুব ভাল লাগে। সকলোবোৰ ঔটেঙা ইয়াতে দি লৈছোঁ। অলপমান এনেকৈ লৰাই দিম। আপোনালোকে ভালদৰে লৰাব, কাৰণ লাগি ধৰিব পাৰে তলত।
ঔটেঙাখিনি দিয়াৰ পাছত 4-5 মিনিটৰ কাৰণে ঢাকোনখন মাৰি থৈ দিম। 4-5 মিনিটৰ পাছত এয়া মই মাছখিনিও এতিয়া দি লৈছোঁ। সকলোবোৰ মাছ এনেকৈ দি লৈছোঁ। আমনৰ লগত সৰু মাছ, তাৰে লগত ঔটেঙা খাই খুব ভাল লাগে। এবাৰ খাই চাব আপোনালোকে এনেকৈ। চ' এইখিনি এতিয়া এনেকৈ উতলি থাকিব দিম। ঢাকোনখন নামাৰোঁ এতিয়া, নহ'লে ঢাকোনখন দিলে তলত উতলি আহিব। এয়া খুন্দিলোঁ আদা, নহৰু, জলকীয়া পেষ্টখিনি। এতিয়া ঔটেঙাখিনি সিজাৰ লগে লগে মই ইয়াতে দি দিছোঁ কেঁচা হালধি। মই একেবাৰে মিহি কৰা নাই, অলপমানহে তেতেলিয়াই দিছোঁ। আৰু কেঁচা হালধিৰ বেনিফিটকেইটাতো আমি সকলোৱে জানো, হয়নে? কেঁচা হালধিখিনি দিয়াৰ পাছত ইয়াতে মই এচামুচ জালুকৰ গুড়ি দি দিছোঁ। জালুকখিনি দিয়াৰ পাছত 5-6 মিনিটমান এনেকৈ উতলিব থৈ দিম। আৰু আজি পিয়'ৰ হেল্ডি ৰেচিপি এটা আপোনালোকক শ্বেয়াৰ কৰিছোঁ। চ' এইখিনি এতিয়া এনেকৈ উতলিব থৈ দিওঁ। এতিয়া পাতত দিয়া মাছৰ কাৰণে আমাক কি প্ৰয়োজন হ'ব চাই লওক। এয়া মাছত মই অলপমান হালধি আৰু নিমখ সানি লৈছিলোঁ, দেখুওৱা নহ'ল। আৰু মাছখিনি মই তৰাপাতত দিছোঁ। তৰাপাতখিনি মই ভালদৰে ধুই গেছত অলপমান পুৰি লৈছিলোঁ, যাতে কোমল হয় আৰু বান্ধিবলৈ সহজ হয়। আৰু বাকলি গুচাই নহৰু কেইটামান এনেকৈ গোটাকৈ দি দিছোঁ। আৰু কণ জলকীয়া কেইটামান, ইয়াতে মিঠাতেল অকণমান দি দিছোঁ। এইখিনি এতিয়া বান্ধি লওঁ। চ' এয়া আমাৰ মাছৰ টোপোলাখিনি হৈ গ'ল। এইখিনি এতিয়া মই জুইতে পুৰিম, জুইত এইখিনি পুৰি লওঁ। এয়া আমাৰ আমনখিনিও হৈ গ'ল। শেষত এতিয়া মই ইয়াতে দি দিছোঁ মান ধনিয়া পাত। চ' এয়া আমাৰ আমনৈখিনি ৰেডি হৈ গ'ল। এয়া পাতত দিয়া মাছখিনি এতিয়া এইখিনি খুলি লওঁ। তৰাপাতৰ ধুনীয়া এটা গোন্ধ আহি গৈছে, চাইছেনে? ইমান ধোঁৱা ওলাই আছে। এতিয়া এইখিনি মই বাউল এটাত ওলাই ল'ম। ভিডিঅ'টো আপোনালোকে চাই থাকক। ইয়াতে মই কেঁচা মিঠাতেল অলপমান দি দিছোঁ। আৰু ইয়াতে দিছোঁ মিহিকৈ কাটি লোৱা পিঁয়াজখিনি। এতিয়া ইয়াতে মই দিছোঁ নিমখ অকণমান, কাৰণ মই আগত অলপমানেই দিছিলোঁ। এতিয়া ইয়াতে অলপমান নেমু চেপি দিওঁ। নেমুৰ ৰসখিনি দিলে খাই খুব ভাল লাগে। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ। এয়া আমাৰ পাতত দিয়া মাছখিনিও ৰেডি হৈ গ'ল। চ' এয়া মোৰ আজিৰ স্পেচিয়েল ট্ৰেডিশ্যনেল ৰেচিপিখিনি ৰেডি হৈ গ'ল। এয়া হৈছে আপং, নগিন আপং মানে ৰহি সাজ। এয়া লৈছোঁ ভাত। আৰু এয়া হৈছে আজিৰ মেইন হেল্ডি এডৰ ৰেচিপি, আমনৈ। এয়া হৈছিল পাতত দিয়া মাছখিনি। আৰু এয়া হৈছে লাচৰ। আৰু ইয়াতে মই লৈছোঁ নিজৰে বাৰীৰ ৰুকুনি মিৰ্চি, মানে কণ জলকীয়াখিনি আমাৰ মিচিঙৰ ৰুকুনি মিৰ্চি বুলি কয়। চ' এয়া হৈছে আজিৰ মোৰ থালিখন। হৈছে খাবলৈ। আৰু গৰম দিনত ঔটেঙা খাই সকলোৰে ভালে লাগে।
ইয়াত যিহেতু মই কেঁচা হালধি দিয়া আছে সেইটো কাৰণে হালধিৰ ফ্লেভাৰটো আহি গৈছে খুব ধুনীয়া হৈছে খাবলৈ আপোনালোকে এবাৰ বনাই চাব আপোনালোকেও দালিৰ হলনি এনেকৈ আমন বনাই খাবচোন আৰু মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব তো এতিয়া মই খাইছোঁ এয়া পাতত দিয়া মাছখিনি পাতত দিয়া মাছখিনিও বহুত ধুনীয়া হৈছে যেহেতুকে মই তৰা পাতত দিয়া আছে তৰা পাতৰ তাৰ গোন্ধটো আহি গৈছে আৰু কেঁচা মিঠাতেলৰ গোন্ধটো আহি গৈছে খুব ভাল লাগে নেমুখিনি চেপি দিয়াৰ কাৰণে তাৰ ফ্লেভাৰটো আৰু মানে ধুনীয়া কৰি পেলাইছে এতিয়া খাইছা লাষ্টৰখিনি আৰু এই অটিনখিনি খাই মোক খুব ভাল লাগে আৰু এনেকৈ বইল কৰি খাইতো খুবেই ভাল লাগে মানে বইল কৰা পাতখিনি পদু খুব ধুনীয়া হৈছে লাষ্টৰখিনিও মোৰ বইল কৰা লাষ্টৰ খাই খুব ভাল লাগে আৰু টেষ্ট কৰিম ৰহিহাজ আপং নগিন আপং ৰহিহাজখিনি আমাৰ মিচিঙত নগিন আপং বুলি কয় তো নগিন আপংখিনি টেষ্ট কৰি চাওঁ পৰা খুব মিঠা ধুনীয়া হৈছে খাবলৈ একদম চেনি লিখা মিঠা হৈছে কাৰাও নহয় একেবাৰে মিঠা হয় আৰু আমাৰ মিচিংসকলৰ ট্ৰেডিশ্যনেল বুলি ক'লে আপংখিনি নাথাকিলেতো নহয় সো ঠিক আছে তেন্তে মই এইখিনি খাই লওঁ আৰু আপোনালোকে দালিৰ হলনি এনেকৈ আমনৈখিনি বনাই খাবচোন খুব ভাল লাগে আৰু ইয়াত মই সৰু মাছেদি বনাইছোঁ আপোনালোকে যিকোনো লোকেল মাছেদি বনাব পাৰিব লোকেল মাছেদি বনালে বেছি খাই ভাল লাগে আৰু আমাৰ মিচিংসকলে বেছিভাগে সৰু মাছ আৰু শুকান মাছেদি বনোৱা হয় তেনেকৈ খালে খুব ভাল লাগে বনাই চাব এবাৰ আৰু কমেন্ট বক্সত আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে দেন প্লিজ লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু যোনসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে সো আজিলৈ আহোঁ see you in my next video bye bye